আহকচোন আজি আমি হেলদি আলু চাট ঘৰতে কেনেকৈ প্ৰস্তুত কৰিব পাৰোঁ চাওঁ। ধুনীয়াকৈ আলুখিনি বইল কৰি ল'লোঁ। এইফালে দেখিছেনে আলুখিনি কাপ এটাত উলিয়াই লৈছোঁ ঠাণ্ডা কৰিবৰ বাবে। তো এইফালে এপেকেট ভুজিয়া আৰু 2 পেকেট পিনাটছ লৈছোঁ, মানে বাদাম লৈছোঁ। আলুখিনি বাকলি গুচাই ল'লোঁ, লগতে অলপ ধনিয়া লৈছোঁ, এটা মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ, আৰু এইফালে নহৰুৰ পাত লৈছোঁ, আৰু এইফালে 3টা জলকীয়া লৈছোঁ। অলপবোৰ বস্তু কাটি লোৱা হ'ল। এতিয়া সোৱাদ অনুসাৰে আপোনালোকে নিমখ দিব পাৰে, আপুনি কিমান নিমখ খায়। মই জাষ্ট আধা চামুচ দিছোঁ। তাৰপিছত আপোনালোকে সোৱাদ অনুসাৰে আপোনালোকে ৰেড চিলি পাউডাৰ দিব পাৰে। যদি নাখায় অপশ্যনেল হয়, অলপ পানী দিম ৰেড চিলি পাউডাৰ, মিক্স কৰি দিওঁ। মই জাষ্ট ইমানখিনি দিছোঁ। আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰাৰ পিছত আপোনালোকে যদি ইচ্ছা কৰে অলপ তেল দিব পাৰে। মই এইফালে মিঠাতেল অলপমান দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ব। আপোনালোকে ইয়াত ভেজিছ দিব পাৰে, কিন্তু মই ভেজিছ দিয়া নাই। বাদামখিনি এড কৰি দিম। বাদামখিনি এড কৰাৰ পিছত ইয়াত অলপ ভুজিয়া দিছোঁ, মই বিকাজী ভুজিয়া ইউজ কৰোঁ। তাৰপিছত এই সকলোবিলাক ধুনীয়াকৈ মিক্স কৰি ল'ব। আপোনালোকে ইয়াত বিচাৰিলে টমেটো চচো দি খাব পাৰে। একেবাৰে শেষত আপোনালোকে অলপ নেমুৰ ৰস চেপি দিব পাৰে সোৱাদ অনুসাৰে। একেবাৰে শেষত মই সৰুকৈ আদা কাটি দিছোঁ। এতিয়া মোৰ ভাগৰ আলু চাট ৰেডি। কোনো ধৰণৰ মছলা ইউজ নকৰাকৈ এনেকৈ হেল্ডি আলু চাট খাব পাৰে। আপোনালোকে ইচ্ছা কৰিলে ইয়াত কিছুমান বস্তু এড কৰিব পাৰে, গাজৰ বা বন্ধাকবি, কিন্তু মই এড কৰা নাই, যিহেতু মই হেল্ডিকৈ খাম বুলি ভাবিছোঁ। সেইটো কাৰণে মই জাষ্ট ইমানখিনি বস্তু এড কৰিছোঁ। থেংক ইউ।